হেল্ল' গাইছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। সেয়া আহি টাউন পালোঁহি, কিন্তু জেগাকণ দেখিছে নাই কিমান সুন্দৰ। কিন্তু কি ক'ব, আধা বাটতে আমাৰ বাইকখনৰ তেল শেষ হ'ল। তো আমি ৰখি আছোঁ। ইয়াৰ লগৰজনে আনি তেল দিলেহি বাইকত ভৰাবলৈ, বটল এটা লৈ গৈছিলে। তাৰপাছতে এয়া যাবলৈ ওলালোঁ, কিন্তু আমি গৈছিলোঁ ভাওনা চাবলৈ। তো গৈ আমি ভাওনা জেগা পালোঁহি। এয়া মানুহ আহিছে আৰু, কিন্তু ভাওনা সোনকালে আৰম্ভ হ'ল। 9 বজাৰ পৰা ভাওনা আৰম্ভ হৈ গৈছে অলৰেডি। আমি যোৱালৈ গায়ন বায়ন সামৰিলে আৰু গৈ পেলাই এয়া দেখিছেনে ভিতৰ সোমাইছোগৈ। কিন্তু কি ক'ব, দিন বেয়া, যোৱা দেৰি হ'ল অলপ। তো বহিবলৈ ভালকৈ জেগা নাপালোঁ। আৰু আমাৰ যে ল'ৰাটো যে মই যোৱাৰ পৰা সি অকল মোৰ লগতেই লাগি থাকিলে আৰু মোৰ লগতে অকল খুৰীকৈ সি মোৰ কোচতেই থাকিলে অহালৈকে। তাৰপাছতে এইফালে এইজন দেখিছেনে, নাম গাইছে আমাৰজনে, কিন্তু তেওঁহে পূৰা উৎসাহ হৈছে। একদম আচল ভকত তেওঁৱেই হয় সঁচাকৈ। কিমান উলাহত গান গায় দেখিছেনে। সকলো কিন্তু হাঁহি বাগৰি গৈছে। তেওঁ কিন্তু গম নাপায় আকৌ তেওঁক চাই যে মানুহে হাঁহি আছে, দেখিছেনে বাৰু। তাৰপিছতে এয়া ভাওনা আৰম্ভ হৈছে। এইফালে কৃষ্ণ ওলাইছে আৰু, কিন্তু যিহেতু গোটেই ভাওনাখন আপোনালোকক দেখাব নোৱাৰিছোঁ, অকণমান ক্লিপ দেখাইছোঁ। কিন্তু মানুহ হৈছে দেখিছেনে, যথেষ্টখিনি মানুহ হৈছে। আৰু শেষত ভাওনা 12মান বজালৈ ভাগিলে, কিন্তু এয়া মানুহ দেখিছেনে। আজিকালি মানুহবোৰ যে ভাওনাত নাথাকেই। এয়া মানুহ গৈ শেষ হ'ল। শেষত মই আছোঁ, যিহেতু মানুহজনৰ লগত গৈছোঁ। ভাওনা শেষৰ পাছত আহিব লাগিব। এয়া ভাওনা শেষ হ'ল, আমি আহিলোঁ। আৰু জেগাকণ এবাৰ চাই দিয়কচোন, কেনেকুৱা ধুনীয়া লাগিছে নহয়নে। কিন্তু জেগাকণ যদি কোনোবাই চিনি পাইছে ক'বচোন দেই, কোন জেগা হয়, জেগাকণ ক'ৰ হয়, কিমান ধুনীয়া লাগিছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।